হয় নমস্কাৰ, মই বিশ্বজিৎ গগৈ। ভাওনাৰ সংলাপৰ প্ৰতিযোগিতালৈ মই দুটা সংলাপ আগবঢ়াব বিচাৰিছোঁ। প্ৰথমটো মোৰ প্ৰিয় চৰিত্ৰ কৰ্ণৰ আৰু দ্বিতীয়টো পাছত কমগৈ। প্ৰথম সংলাপটো কৈছোঁ। তেতিয়া তেতিয়া কক্ষচ্যুত হ'ব ভানু মধ্যাহ্ন বেলাত। মামা এতিয়াও নান্নুহে ধৰ্মৰ মহিমা, এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা। হ'ব পাৰোঁ হুতপুত্ৰ মই, হ'ব পাৰোঁ বিশ্বর স্পৃশ্য, কিন্তু বন্ধু বুলি সখা বুলি যাক সাৱটি ধৰিছোঁ মামা, শত শত কুৰুক্ষেত্ৰ সহস্ৰ পাণ্ডৱ, লক্ষ লক্ষ দৈৱকী নন্দনে নোৱাৰে ছিঙিব সেই প্ৰীতিৰ বান্ধোন, নোৱাৰে ছিঙিব সখা বন্ধুত্বৰ দোল। আৰু দ্বিতীয় সংলাপটো কম দুৰ্যোধনৰ। সঁচা কথা, শৈশৱ কালৰে পৰা উচ্ছেদ সাধিম বুলি পঞ্চ পাণ্ডৱৰ কিমান চেষ্টা কৰি চালো, তথাপি আজিও দেখো পাণ্ডৱ জীৱিত। নিৰ্মাণিলো যতুগৃহ, প্ৰয়োগিলো হলাহল বিষ, আৰু কত মৃত্যু পৰিময় কৰিলো ৰচনা, আঁতৰতে উৰি গল ষড়যন্ত্ৰ ঘোৰ। সত্য কথা সখা, ৰুদ্ৰৰূপ ধৰি মোৰ কুৰু বাহিনীয়ে কুৰুক্ষেত্ৰ সমৰত কৰক প্ৰৱেশ। অন্যায়ৰ নোহে প্ৰয়োজন, শক্তিহীন নোহে দুৰ্যোধন, এতিয়াও বৰ্তমান কৰ্ণ দুঃশাসন।